আমাৰ বিলখনত কোনো বেয়া ইণ্টেনশ্যন নাই। আমি এফালে কৈছোঁ যে কোনোবা মানুহে যদি খাব খোজে আপোনালোকে হিন্দু মানুহ থকা জেগাত নাখাব, আপোনালোকে বৌদ্ধ মানুহ থকা জেগাত নাখাব, জৈন থকা জেগাত নাখাব। আৰু যদি মন্দিৰ সত্ৰ আছে 5 কিলোমিটাৰত নাখাব। আজি বৰপেটাৰ দৰে য'ত শংকৰ মাধৱৰ কৰ্মভূমি, সেই বৰপেটাত মই যদি কওঁ বৰপেটা সত্ৰৰ পৰা 5 কিলোমিটাৰ দূৰত মাত্ৰ নাখাব, কোনজন প্ৰকৃত মুছলমানে তাক বিৰোধিতা কৰিব কওকচোন? প্ৰতিজন মুছলমানে বৰপেটা সত্ৰক সন্মান কৰে। বৰপেটা তেওঁলোকে ক'ব ঠিক আছে, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে এটা ডাঙৰ কাম কৰি থৈ গ'ল, আমাৰ মাজত আৰু সংঘৰ্ষ নহয়। 5 কিলোমিটাৰ দূৰত খাব, যদি খায়, মইতো কম নাখাব কেতিয়াও, কিন্তু তথাপিতো আপোনাৰ অধিকাৰ, মই ক'লেতো নহ'ব, আপোনাক সংবিধানে অধিকাৰ দিছে, তাক মই সন্মান কৰোঁ। কিন্তু 5 কিলোমিটাৰ দূৰত খোৱাটো এইটোক কয় ৰেচপেক্ট টু আদাৰ্ছ। আমি আনজনৰ সন্মান, আমি আনজনৰ যিটো চিন্তা তাক আমি সন্মান কৰিছোঁ। আৰু সেইখিনি যেতিয়া আমি মানিব নোখোজোঁ, তাৰ পৰাই সংঘাতৰ আৰম্ভ, তাৰ পৰাই সংঘাতে পোখা মেলে, তাৰ পৰাই সাম্প্ৰদায়িক সংঘৰ্ষ আৰু সম্প্ৰীতিৰ বান্ধোনডাল ঢিলা হৈ যায়। আজি যদি কোনোবা মুছলিম মানুহ এজনে কয় যে মোক মন্দিৰৰ 5 কিলোমিটাৰ ভিতৰত খাব দিয়ক, ডেট মিনছ ইউ ডু নট ৰেচপেক্ট আৱাৰ ৰিলিজন। আজিতো এইখন অসম ধুনীয়া হ'লহেঁতেন যদি UDFৰ পৰা ইয়াত আহিলেহেঁতেন যে এইটো 6 কিলোমিটাৰ কৰি দিয়ক, 5 কিলোমিটাৰ। আমাক সাম্প্ৰদায়িক সম্পৰ্ক লাগে, সংহতি লাগে। ভাৰতবৰ্ষত মানুহৰ এটা ভুল অভিধাৰণা হৈ গ'ল যে সাম্প্ৰদায়িক সম্প্ৰীতি ৰক্ষা কৰাৰ দায়িত্ব কেৱল হিন্দু। তেনেকে নহয়। সাম্প্ৰদায়িক সম্প্ৰীতি তেতিয়া ৰক্ষা হ'ব যেতিয়া হিন্দুৱে যিমান মুছলমানৰ চেন্সিটিভিটিক ৰেচপেক্ট কৰে, ইকুৱেলি যেতিয়া মুছলিম মানুহ এজনে হিন্দুৰ চেন্সিটিভিটিক ৰেচপেক্ট কৰে। আপুনি আমাৰ কাৰণে এৰিব নোৱাৰে। বাছ 5 কিলোমিটাৰৰ নালাগে মোক গোটেই অসম, 5 কিলোমিটাৰ বাদ দি বাকী আপোনালোকক মই খাব নকওঁ, কিন্তু অধিকাৰ আছে, খাদ্যৰ অধিকাৰ আছে, নাখালেতো মই আপোনাৰ প্ৰতি কৃতজ্ঞ। আপোনাৰ অধিকাৰ আছে, অধিকাৰক ৰেচপেক্ট কৰা মোৰ কাম। আপোনাৰ অধিকাৰ আছে, আই ৰেচপেক্ট ইউৰ অধিকাৰ, আই ৰেচপেক্ট ইউৰ ৰাইট। কিন্তু আপোনালোকৰ কথাবিলাক ওলোটা ওলোটা। গীতাকে গাই দিয়া হ'ল এতিয়া যে কৰ্মৰ ওপৰত আমাৰ অধিকাৰ নাই, তাৰ মিনিং হ'ল গৰু মাৰা। ক'ৰ পৰা গীতাৰ বিশ্লেষণ আহিলে? ভাৰতবৰ্ষত হিন্দুৰ কেন্দ্ৰীয় ধাৰণাটোৱে হৈছে যিজনে গীতা লিখিছিলে কৃষ্ণ আৰু গৰুৰ সম্পৰ্কটো কমলেক্ষ দেৱপুৰুষাস্ত ডাঙৰীয়াক মই বুজাই ক'ব নালাগে। গীতাৰ কথা আপুনি উদ্ধৃতি দিছে, আৰু গীতাৰ প্ৰণেতা কৃষ্ণই যশোদাৰ লগত দৈ লৈ আজি মাখন লৈ, মাখন চোৰ, মাখন ঘটনা, কিমান পৰিদৃশ্য। সেই গীতাৰ প্ৰণেতা কৃষ্ণই যদি শুনে যে মোৰ গীতাখনৰে অপভ্ৰংশ কৰি গৌ মাতাৰ হত্যাৰ কাৰণে কোৱা হৈছে বুলি, কেনেকুৱা হ'ব? মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিধেয়কখন ফাৰিক কৰাৰ বাবে প্ৰস্তাৱ উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ। The Assam Cattle Preservation Bill 2021 পাৰিত কৰাৰ বাবে মই সদনত প্ৰস্তাৱ উত্থাপন কৰিলোঁ। এতিয়া মই প্ৰস্তাৱটো অনুমোদনৰ বাবে সদনত দাঙি ধৰিলোঁ। প্ৰস্তাৱটো হ'ল দ্য আছাম কেটেল প্ৰিজাৰ্ভেশ্যন বিল 2021 পাৰিত কৰা হওক। যিসকল মাননীয় সদস্য প্ৰস্তাৱটোৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো পাৰিত কৰা হ'ল, বিধেয়কখনক পাৰিত কৰা হ'ল।